আমাৰ যোৱা বছৰলৈকে বডোফা ইউএন ব্ৰহ্ম ছুপাৰ 50 প্ৰগ্ৰেমৰ আণ্ডাৰত আমি 4টা কেটেগৰীত আমি বিনামূলীয়া আমি প্ৰশিক্ষণ দি আছিলোঁ, ইঞ্জিনিয়াৰিং, মেডিকেল, UPSC আৰু APSC কাৰণে। এই বছৰৰ পৰা আমি এই আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰামটোৰ নাম আমি ছুপাৰ 50+ কৰিলোঁ। আৰু ছুপাৰ 50+ আমি কি কাৰণে কৰিলোঁ ইতিমধ্যে আমাৰ সন্মানীয় PM মহোদয়ে আপোনালোকক অৱগত কৰালে। তো আমি ইতিমধ্যে আমাৰ মেডিকেলৰ ছুপাৰ 50 মেডিকেল ছুপাৰ 50+ যিটো আমি নতুনকৈ নামাকৰণ কৰিলোঁ তাৰে আমি ৰিজাল্ট অলৰেডি ডিক্লেয়াৰ কৰিলোঁ। আমাৰ টোটেল কেণ্ডিডেট ৰেজিষ্টাৰ হৈছিলে 807 জন। তাৰ ভিতৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে 659 জনে। আৰু এই পৰীক্ষাটো আমি যোৱা 20 এপ্ৰিলত আমি পাতিছিলোঁ আৰু ৰিজাল্ট আমি 28 এপ্ৰিলত ডিক্লেয়াৰ কৰিলোঁ। তাৰপিছত এটা আমাৰ কাউন্সিলিং ছেশ্যন এটা হৈছিলে দুদিনীয়া 6 আৰু 7 তাৰিখে মে' মাহৰ, আৰু ফাইনেল ৰিজাল্টটো আমি যোৱা 7 তাৰিখে মানে আজি আমি যোৱাকালি আমি আপলোড কৰিলোঁ। তো আমি টোটেল এইবাৰ 66 জন কেণ্ডিডেট 66 জন কেণ্ডিডেটক আমি চিলেক্ট কৰিলোঁ। আৰু আমাৰ যিসকল কমিউনিটি ৰিপ্ৰেজেণ্টেশ্যন টপ 50ৰ ভিতৰত আহিছিলে সেইখিনিতো অলৰেডি চিলেকশ্যন হৈ আছিলে। তাৰ বাহিৰে বাকী যিখিনি কমিউনিটি ৰিপ্ৰেজেণ্টেশ্যন হোৱা নাছিলে আৰু যিখিনি কমিউনিটিৰ পৰা কেণ্ডিডেটে এপিয়াৰ কৰিছিলে আৰু তেওঁৰ যিটো বেছিক মিনিমাম কোৱালিফিকেশ্যন যিটো আছিলে সেইটো ফুলফিল হোৱাৰ পিছত, এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফুলফিল হোৱাৰ পিছত বাকী যিখিনি কেণ্ডিডেট থাকিলে তাৰ পৰা আমি মিনিমাম 2জনকে প্ৰতিটো আমাৰ কমিউনিটিৰ পৰা ল'বলৈ আমি চাইছিলোঁ আৰু তেনেধৰণে আমাৰ কমিউনিটি ৰিপ্ৰেজেণ্ট হৈছে। আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ BTCৰ বা বসবাস কৰা আমাৰ অসমীয়া, বেংগলী, হিন্দী, বড়ো আৰু আমাৰ যিখিনি আন কমিউনিটি আছে যেনে আদিবাসী কুৰ্মী, আদিবাসী গণ্ড, হিন্দী ভাষী, কলিতা, বনিয়া, কোচ ৰাজবংশী, ওৰাং, মদাহী কছাৰী, নাথ যোগী, উৰিয়া, সান্থাল, চৰণীয়া কছাৰী, ৰাভা, নেপালী, মাইনৰিটি ইত্যাদি গোটেই কমিউনিটিয়ে এই আমাৰ বৰ্তমান আমাৰ যি 66জন যি কেণ্ডিডেট আমি চিলেক্ট কৰিছোঁ তাতে তেওঁলোকে ৰিপ্ৰেজেণ্টেশ্যন পাইছে। ক'ৰবাত 2জন হৈ পাব পাৰে, ক'ৰবাত আপোনাৰ এজনেও পাব পাৰে, ডিপেণ্ডিং অন দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু তেওঁলোকৰ পাৰ্টিচিপেশ্যন ইন দ্য এক্সামিনেশ্যন প্ৰচেছত। ইয়াতে আৰু এটা মই সমূহ ৰাইজক জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমাৰ যিটো আমি এডভাৰটাইজমেণ্ট কৰিছিলোঁ, এডভাৰটাইজমেণ্টত আমি একাডেমিক কোৱালিফিকেশ্যনৰ লগতে আমি এইটোও কৈ দিছিলোঁ যে 2024ত যিসকলে পাছ আউট হৈছে আৰু 2025ত যিসকলে অৱতীৰ্ণ হৈছে কিন্তু ৰিজাল্টৰ কাৰণে এতিয়া ৰখি আছে, তেনেকুৱা কেণ্ডিডেটকহে আমি চিলেকশ্যন কৰিম বুলি আমি আমাৰ এডভাৰটাইজমেণ্টত আমি দিছিলোঁ। কিন্তু কিছুমান আমি এনেকুৱা ধৰণৰ আমি জানিব পাৰিছোঁ যে কিছুমান হয়তো 2023 বা 2022টো হয়তো পাছ আউট হৈছিলে কিন্তু তেওঁলোকেও ইয়াতে এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল। কিন্তু আমি তেনেকুৱা ধৰণৰ কেণ্ডিডেটক আমি চিলেকশ্যনত অনা নাই, কাৰণ আমাৰ এডভাৰটাইজমেণ্টত এইটো ক্লিয়াৰলি লিখা আছিলে যে 2024 পাছ আউট আৰু 2025 এপিয়াৰিঙকহে আমি আমাৰ এই প্ৰগ্ৰেমটোৰ ভিতৰত চামিল কৰিম। গতিকে মই ভাবোঁ যে আমাৰ চৰকাৰে যিটো পদক্ষেপ ল'লে, এইবাৰ কমিউনিটি ভিজন ডকুমেণ্ট আমি বনালোঁ, বিভিন্ন কমিউনিটিৰ লগত আলোচনা কৰি সেইটো বিষয়ে ইতিমধ্যে আমাৰ ৰাইজসকলে অৱগত হৈছে। আৰু আটাইখিনি কমিউনিটিৰে এটাই মানে যিখিনি তেওঁলোকৰ মেজৰ ডিমাণ্ড আছিলে তাৰ ভিতৰত এটা ডিমাণ্ড আছিল যে ছুপাৰ 50ত তেখেতসকলৰ কমিউনিটি ৰিপ্ৰেজেণ্ট হ'ব লাগে। গতিকে আমি যথেষ্ট সুখী যে আজি আমাৰ মাজত এই মই যিকেইটা কমিউনিটিৰ নাম কৈ দিলোঁ আটাইখিনি কমিউনিটিৰে ৰিপ্ৰেজেণ্টেশ্যন আজি হৈছে। আৰু আমাৰ সন্মানীয় চিফ ছাৰে যিধৰণে তেখেতসকলৰ লগত আলোচনা কৰি চিফ ছাৰে এটা বলিষ্ঠ পদক্ষেপ লৈ ছাৰে যিধৰণে প্ৰতিটো কমিউনিটিৰেই পাৰ্টিচিপেশ্যনটো হ'ব বুলি তেখেতে ডিক্লেয়াৰ কৰিছিলে, আজি সেইটো আমি এইটো ফলপ্ৰসূ হোৱা বুলি আমি দেখিবলৈ পাইছোঁ। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি ঠিক তেনেধৰণে আমি নতুন দিল্লীত আমি UPSCৰ কাৰণে যিটো কোচিং কৰি আছোঁ আৰু গুৱাহাটীত আমি APSCৰ কাৰণে যিটো কোচিং কৰি আছোঁ এইটোও আমি ছুপাৰ 50+ নামাকৰণ কৰিছোঁ। তাৰো অলৰেডি আমাৰ এডভাৰটাইজমেণ্ট প্ৰক্ৰিয়াটো শেষ হৈ গৈছে আৰু আমি অহা সপ্তাহৰ পৰাই আমি নেক্সট এসপ্তাহৰ পৰা আমি
বাছনি প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। APSC আৰু UPSCৰ কাৰণে আমি এটাই বাছনি পৰীক্ষা কৰোঁ। তাৰ পৰা আমি যিসকল কেণ্ডিডেটে UPSC লৈ যাব বিচাৰে বা তেওঁলোকৰ যিসকলে APSC যাব সেইটো আমি চিলেকশ্যনটো তেনেধৰণে কৰোঁ। তো এই তিনিটা ছুপাৰ 50 প্ৰগ্ৰাম আমি এইবাৰৰ পৰা ছুপাৰ 50+ নামাকৰণ কৰিলোঁ, যাতে আমাৰ সমূহ জনগোষ্ঠীয় যিখিনি আমাৰ ইয়াতে যিখিনি কমিউনিটি আছে যাতে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন হয়। আৰু ছুপাৰ 50 ইঞ্জিনিয়াৰিংটো আমি যিহেতু কোকৰাঝাৰতে এইটো আমি চলাই আছোঁ লাষ্ট 3 বছৰৰ পৰা, আৰু ইয়াতে আমি ছুপাৰ 50 এইটো 50তে আমি সীমাবদ্ধ কৰি ৰাখিছোঁ, কাৰণ আমি যোৱাবাৰ আমি 50জন কেণ্ডিডেট আমি পাবলৈ সক্ষম নহ'লোঁ। গতিকে আমি ভাবিছোঁ যে এই বছৰ আমি চাই ল'ম, যদি অহা বছৰ অলপমান পলিচিটো চেঞ্জ কৰিব লগা হয় আমি সেইটো হয়তো কৰিব পাৰিম। তো আমাৰ যদি আমি এটা ব্ৰেকডাউন আমি দিবলৈ যাওঁ, তেতিয়াহ'লে এইবাৰ আমাৰ যিটো মেডিকেলৰ আমি ৰিজাল্ট ডিক্লেয়াৰ কৰিলোঁ যোৱাকালি, তাতে কোকৰাঝাৰৰ পৰা 14জন কেণ্ডিডেট চিলেক্ট হৈছে, চিৰাঙৰ পৰা 11জন, বাক্সাৰ পৰা 15জন, তামুলপুৰৰ পৰা 9জন আৰু ওদালগুৰিৰ পৰা 17জন। তাৰ ভিতৰত ST কেণ্ডিডেট আছে 38জন, SC কেণ্ডিডেট 4জন, OBC 9জন, OBC নন ক্ৰিমিলিয়াৰ 8জন, জেনেৰেল কেণ্ডিডেট 4জন আৰু জেনেৰেল ইকনমিকেলি উইকাৰ ছেকশ্যনৰ পৰা 3জন। মুঠতে টোটেল 66 কেণ্ডিডেট আমি এইবাৰ চিলেক্ট কৰিছোঁ। তাৰ ভিতৰত আমাৰ মেল কেণ্ডিডেট আছে 29জন আৰু ফিমেল কেণ্ডিডেট আছে 37জন। শিক্ষা বিভাগৰ পৰা আমি সমূহ বিকিয়াবাসী ৰাইজক আমাৰ ফালৰ পৰা জনাবলগীয়া আছিলে। আৰু ৱেবছাইটত আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৱেবছাইটত আমাৰ ৰিজাল্টটো অলৰেডি আমি আপলোড কৰিছোঁ, গতিকে আমাৰ ৱেবছাইটত ৰিজাল্টটো চেক কৰিব পাৰিম। ধন্যবাদ।